নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ ওচৰত এক নতুন ইনফৰমেশ্যন ভিডিঅ' এটা লৈ আনিছোঁ। যিসকলে এইবাৰ CTET দিছিল আৰু পাছো কৰি থৈছে, সেইসকল বন্ধু বান্ধৱীৰ কাৰণে বহুত ভাল খবৰ বুলি ক'ব পাৰি। কাৰণ আপোনালোকৰ CTETৰ ফাইনেল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিন্তু ক'ত আৰু কেনেকৈ পাব পাৰি আপোনালোকৰ ফাইনেল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটবোৰ? আপোনালোকে জানে CTETৰ ফাইনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ডিজিলকাৰৰ বাহিৰে বেলেগত পোৱা নাযায়। কিন্তু এতিয়ালৈকে ডিজিলকাৰ এপটোত আপোনালোকৰ চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ সুবিধা কৰা হোৱা নাই। ডিজিলকাৰটোত এতিয়ালৈকে লাষ্ট 2021 ডিচেম্বৰত হৈ যোৱা CTETৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটহে ডাউনলোড কৰিবলৈ দেখাই আছে। সেয়ে আপোনালোকৰ ক'ত ডাউনলোড কৰিব পাৰি তাৰ কাৰণে এইটো ভিডিঅ' চাওক আৰু ডাউনলোড কৰি ল'ব আপোনালোকৰ CTETৰ ফাইনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটবোৰ। ফাৰ্ষ্ট আপোনালোকে যাব গুগলত আৰু গুগলত চাৰ্চ কৰিব ডিজিলকাৰ বুলি। চাৰ্চ কৰিলে এনেকৈ আহিব আপোনালোকৰ পেজ আৰু ইয়াত প্ৰথম যিটো আছে ডিজিলকাৰ বুলি সেইখনত ক্লিক কৰক। নেক্সট আপোনালোকৰ এইটো পেজ আহিব। এইটো পেজ অহাৰ পিছত আপোনালোকে তললৈ যাব। তললৈ গ'লে দেখিব চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু এই চেণ্ট্ৰেল গভৰ্ণমেণ্টত ক্লিক কৰক। ক্লিক কৰাৰ পিছত নেক্সট আহিব আপোনালোকৰ এনেকৈ চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী, সেইখনত ক্লিক কৰক। ক্লিক কৰাৰ পিছত নেক্সট যাব আপোনালোকৰ এনেকৈ দেখাব আৰু আপোনালোকৰ একেবাৰে লাষ্টত এনেকৈ দিয়া আছে টিচাৰ ইলিজিবিলিটি টেষ্টৰ এইটো চাৰ্টিফিকেট আৰু লাষ্টৰটো মাৰ্কশ্বিট তেনেকৈ দিয়া আছে। তো আপোনালোকে যিকোনো এটাত ক্লিক কৰক। ক্লিক কৰিলে এইটো আপোনালোকৰ ফোন নম্বৰ দিবলৈ আহিব। এনেকৈ ফোন নম্বৰ দিয়াৰ পাছত আপোনালোকৰ এনেকৈ 6 ডিজিট ছিকিউৰিটি পিন বিচাৰিছে। এতিয়া আপোনালোকে 6 ডিজিট ছিকিউৰিটি পিন ক'ৰ পৰা পাব? আপোনালোকে যিটো ডিজিলকাৰত দিয়া আছিলে ছিকিউৰিটি পিন সেইখিনি ইয়াত বিচাৰিছে, সেইখিনি আপোনালোকে দি দিব ইয়াত। যদি কাৰোবাৰ ডিজিলকাৰ ডাউনলোড কৰি লগ ইন কৰা নাই এতিয়ালৈকে, সেইখিনি ডাউনলোড কৰি লগ ইন কৰি লওক। নহ'লে ইয়াতে ফাৰ্ষ্ট পেজত চাইন ইন বুলি আছিলে, তাত চাইন ইন কৰক। চাইন ইন কৰাৰ পিছত যি বিচাৰিছে সেইখিনি আপোনালোকে দি ল'ব। তাৰপাছত আপোনালোকৰ OTP আহিব। OTP দি ইয়াত ছাবমিট কৰি দিব। তাৰপাছত আপোনালোকৰ এনেকৈ আহিব, ইয়াত নামটো দিয়াই থাকিব। ৰোল নম্বৰ বিচাৰিছে, নেক্সট ৰোল নম্বৰ দিব। তাৰপৰা হিয়াৰ আৰু মন্থ বিচাৰিছে, ছিলেক্ট কৰিবলৈ আহিব। এনেকৈ চাওক আমাৰ ইয়াত 2022 ডিচেম্বৰ মাহৰ আহিছে। তো তাত ছিলেক্ট কৰি আপোনালোকে অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনালোকৰ চাৰ্টিফিকেট এনেধৰণে আহিব। তলত আপোনালোকৰ ডাউনলোড অপশ্যন থাকিব, ডাউনলোড কৰি ল'ব। এনেধৰণৰ ইনফৰমেশ্যনবোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।